কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে সাজু কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগ কৰোনা ৰোগত আক্ৰান্ত ৰোগীক বিশেষ চিকিৎসা প্ৰদানৰ বাবে 7 টকৈ আছুতীয়া কোঠা ডিফু মেডিকেলত ৰাজ্যলৈ মুকলি কৰি দিছে টেলিফোন নম্বৰ। পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ দাঁতি কাষৰীয়া নগাঁও জিলাৰ ৰজাগাঁৱত কৰোনাৰ আতংক। ৰাজস্থানৰ পৰা অহা নিখিল বিশ্বাস নামৰ ব্যক্তিজনক লৈ এই আতংক। কৰোনা ভাইৰাছক লৈ কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগৰ বিশেষ সতৰ্কতা। কেৰেলা আৰু গোৱাৰ পৰা বোকাজনৰ চকীহে অহা লোকক বিশেষ স্বাস্থ্য পৰীক্ষা। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰশজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। বিশ্বজুৰি কৰোনাই আতংক বিয়পাই থকাৰ মাজতে পাহাৰীয়া জিলা কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগ সাজু হৈছে কৰোনাৰ সৈতে যুঁজিবলৈ। বিভিন্ন স্থানত নবেল কৰোনা প্ৰতিৰোধৰ বাবে বিভিন্ন স্থানত লোৱা হৈছে সতৰ্কতামূলক ব্যৱস্থা। এই উপলক্ষে জিলা স্বাস্থ্য বিভাগৰ তৎপৰতাত আজিও ডিফু ৰেলৱে ষ্টেচনত উজনি নামনি মোৱা ৰেলযাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰা হয়। ডিফু ৰেলৱে ষ্টেচনত থকা বিশেষ বিভিন্ন দিশৰ পৰা ডিফু ষ্টেচনত নমা ৰেলযাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰে। উল্লেখ্য, কৰোনাক প্ৰতিৰোধ কৰাৰ বাবে জিলা স্বাস্থ্য বিভাগে মেডিকেলত 7টাকৈ আছুতীয়া কোঠা সাজু কৰি দিয়া হৈছে। চিকিৎসালয় অধীক্ষক নকুল শ্যামে সাংবাদিকৰে এক আছুতীয়া সাক্ষাৎকাৰত এই কথা জানিব দিয়ে। লগতে ৰাইজৰ সুবিধাৰ বাবে জৰুৰীকালীনভাৱে যোগাযোগ বা খবৰ দিব পৰাকৈ 9435018659 9435167091 আৰু 9957211389 তিনিটাকৈ টেলিফোন নম্বৰ মুকলি কৰা হৈছে বুলিও জানিব দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ দাঁতি কাষৰীয়া নগাঁও জিলাৰ ৰজাগাঁৱত কৰোনাৰ আতংক। ৰাজস্থানৰ পৰা অহা নিখিল বিশ্বাসৰ নামৰ ব্যক্তিজনক লৈ এই আতংক বৃহত্তৰ ৰজাগাঁৱত। নিখিল চৰ্দি কাহত আক্ৰান্তৰ অৱস্থাতে গৃহ অভিমুখী হয় আৰু কৰোনা ভাইৰাছত সংক্ৰমিত হোৱাৰ সন্দেহত ৰাইজ এইদৰে ভীতিগ্ৰস্ত হৈ পৰে। হয়, নিজৰ চাহটোকে ভূত দেখি ভয় খোৱা দুদিন চলি আছে সমগ্ৰ বিশ্বত। কোনো ব্যক্তিৰ সাধাৰণ চৰ্দি কাহ দেখিলেও কৰোনা সংক্ৰমিত হোৱাৰ সন্দেহত ভীতিগ্ৰস্ত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। যিহেতু কৰোনা ভাইৰাছৰ সংক্ৰমণ কেইবাটাও লক্ষণৰ ভিতৰত এই চৰ্দি কাহো পৰে। এনে অৱস্থাত সাধাৰণ ৰাইজ ভীতিগ্ৰস্ত হৈ পৰা অমূলক নহয়। লোকজনক হোজাই হাম হস্পিটেলত এই সম্পৰ্কে চিকিৎসকে কিবা পৰীক্ষা নিৰীক্ষা চলাব তাৰ আগতে চিকিৎসালয়ৰ পৰা পলায়ন কৰে কৰোনাৰ আৱৰ্তত থকা নিখিল দাস। জানিব পৰা মতে অসমৰ বাহিৰত কৰ্মৰত আন 3জন লোক সংগোপনে ৰজাগাঁৱত প্ৰৱেশ কৰিছে। বঠাদলাংছৰ পৰা জাচনিহি ৰিপৰ্ট কাট নিউজ। কৰোনা ভাইৰাছক লৈ কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগৰ বিশেষ সতৰ্কতা। ইতিমধ্যে কেৰেলা আৰু গোৱাৰ পৰা স্বগৃহে উপস্থিত হয় 14জন লোক। সমগ্ৰ বিশ্বত মহামাৰী কৰোনা বিয়পি পৰা সময়ত লোককেইজনৰ শৰীৰত কৰোনা সংক্ৰমিত হৈ অহাৰ সন্দেহত চিকিৎসকে কৰে বিশেষ স্বাস্থ্য পৰীক্ষা। বোকাজান ব্লক প্ৰাইমেৰী স্বাস্থ্য কেন্দ্ৰৰ অধীনত ডক্টৰ IP কেৰকেটাৰ নেতৃত্বত গঠিত চিকিৎসকৰ এটা দলে কেৰেলা আৰু গোৱাৰ পৰা অহা 14জন লোকক স্বাস্থ্যৰ বিশেষ পৰীক্ষা কৰায়। কৰোনা ভাইৰাছৰ সংক্ৰমিত হোৱাৰ সন্দেহত উক্ত চিকিৎসকৰ দলে কৰা বিশেষ পৰীক্ষাত কিন্তু ধৰা নপৰিল কৰোনা ভাইৰাছৰ। লগে লগে এই খবৰ স্বস্তিৰ নিশ্বাস পেলালে জিলা স্থানীয় চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ লগতে বৃহত্তৰ বোকাজান অঞ্চলৰ ৰাইজ। যদিও
অনাগত 14টা দিন স্বগৃহত সোমাই থকাৰ পৰামৰ্শ কৰাৰ লগতে চিকিৎসকৰ নিৰীক্ষণত থাকিব এই ব্যক্তিসকল। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ। World Oral Health Day, 20th March 2020. Unite for mouth health. Of good oral health, avoid unhealthy snacks, drinks and habits. Clean your teeth, eat healthy, brush your teeth and dental checkup. National Oral Health Program, DHS, Karbi Anglong. COVID-19 coronavirus. COVID-19 coronavirus laki akimia kiso api. Laso kiso api pen kiso kelong abang pu kapasi. Pu kiso ammonia titheke wangseng ning ke wang pok kiso ang thek hai hui thek long ji. Corona kiso pen chilang pulote laso kiso chi undat tahai. Chirok tok ke deng nang ji ason hai hui laki ri hong ni ta sabun la pen lang pen ri apong char sam nang ji. La pen ingho mahanga long papo nang ne. Kiso abang pu pen kido chipahelo sikime. Ang tonalam kachini jiaphan 691-334-7770, 691-334-7771, 691-334-7772, 691-334-7773 along Humri Ignon Lapen, toll free number 104 along ta Humri Tame. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া। সমগ্ৰ বিশ্বই কৰোনা ভাইৰাছক লৈ আতংকিত। মহামাৰীৰ পৰা ৰক্ষা পাবলৈ বিশ্বৰ স্বাস্থ্য বিজ্ঞানে ইয়াৰ প্ৰতিষেধক বিচাৰি বিভিন্ন গৱেষণাৰ লগতে চৰকাৰ চিকিৎসকসকল কৰোনা ভাইৰাছক নিৰ্মূল কৰিবলৈ অসমতো ইয়াৰ প্ৰাদুৰ্ভাৱ সন্দেহত কেইবাজন লোকক বিশেষ নিৰীক্ষণত ৰাখিছে। মুঠতে সমগ্ৰ বিশ্ব আজি ত্ৰাসী মধুসূদন শুৱৰিছে কৰোনাক লৈ। এনে সময়তে পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ হাঞ্জালাংছো তিনিআলিত ভাইৰাছ প্ৰকৃতিৰ মানৱ দেহত আক্ৰমণৰ লক্ষণ। ভাইৰাছৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰাৰ উপায় অৱগত কৰিবলৈ বৃহস্পতিবাৰে প্ৰদান কৰে এক বিশেষ সজাগতা সভা। ৰাজ্যৰ আন আন ঠাইৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ প্ৰান্তে প্ৰান্তে মহামাৰী সৃষ্টি কৰা কৰোনা ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰাৰ দিহা দিবলৈ জিলা প্ৰশাসনকে ধৰি বেচৰকাৰী তথা একাংশ সজাগ ব্যক্তিসকলে অনুষ্ঠিত কৰিছে বিশেষ সজাগতামূলক সভা। হৰিয়জানস্থিত ষ্টাৰ্ণ কাৰ্বি আংলং কলেজৰ অধ্যাপক প্ৰবক্তাসকলৰ দ্বাৰা হাঞ্জালাংছো তিনিআলিত প্ৰদান কৰে এক সজাগতামূলক সভা। চৰ্দি, কাহ, জ্বৰ আদিত ভোগা ব্যক্তিৰ পৰা দূৰত্ব বজাই চলা, ইজনে সিজনৰ সংস্পৰ্শলৈ নহাৰ লগতে অধিক জনসমাগম স্থান, ইজনে সিজনে অভিবাদন সূচক হেণ্ডশ্বেক দিয়া অভ্যাসৰ পৰা বিৰত থাকি মহামাৰী কৰোনাৰ পৰা নিজকে ৰক্ষা কৰা উপায় বুলি সজাগতামূলক সভাত জনসাধাৰণৰ আগত ভাষণ প্ৰদান কৰে। উল্লেখ্য, এনে কাৰ্যই জনসাধাৰণৰ মনত কৰোনাৰ প্ৰতি ভয় নহয় চাফ চিকুণতা বজাই ৰাখি মহামাৰীৰ বিপক্ষে যুঁজ কৰি যোৱাৰ বাবে সকলো জনসাধাৰণকে আহ্বান কৰা হয়। বোকাজানৰ পৰা আনন্দ ৰাঙৰ ৰিপৰ্ট কাট নিউজ। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰা সন্দৰ্ভত ডিফু চহৰবাসীৰ মাজত সজাগতা সভাত উপস্থিত ৰাইজক অসম আৰক্ষীৰ DIGP সত্যৰাজ হাজৰিকাই মহামাৰীৰ পৰা ৰক্ষা পোৱাৰ সন্দৰ্ভত সতৰ্কতা কৌশল অৱগত কৰোৱাৰ লগতে প্ৰদান কৰে বিনামূলীয়াকৈ একোটাকৈ মাস্ক। কৰোনা ভাইৰাছক ভয় নহয়, নিজকে বচোৱাৰ চিন্তাহে কৰিব লাগে।
চাফ চিকুণতা অৱলম্বন সাৱধানতা আদি পালন কৰাৰ লগতে স্বাস্থ্য বিভাগৰ পৰা এই সন্দৰ্ভত জনসাধাৰণৰ বাবে প্ৰকাশ কৰা দিহা পৰামৰ্শ ভালদৰে পালন কৰিলে নিজকে ৰক্ষা কৰিব পৰা যাব। নিজৰ সতৰ্কতাৰ ওপৰতে মহামাৰীৰ বিপক্ষে প্ৰথম যুঁজ আৰু চৰ্দি কাহত আক্ৰান্ত হোৱাৰ লগে লগে ততালিকে চিকিৎসকৰ কাষ চাপি স্বাস্থ্য পৰীক্ষা আদি কৰোৱাব লাগে বুলি সজাগতা সভাত ভাষণ আগবঢ়ায় অসম আৰক্ষীৰ DIGP সত্যৰাজ হাজৰিকাই সজাগতা সভাত উপস্থিত থাকি ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰে মাস্ক। উল্লেখ্য এই সজাগতা প্ৰদান সভাত ষ্টাৰ্ণ কাৰ্বি আংলং কলেজৰ অধ্যাপক মণ্ডল তেৰণ AYPFৰ আহ্বায়ক চনসিং তেৰণ উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট গাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।